এজন যুৱ খেলুৱৈৰ কৰুণ কাহিনী। দৰিদ্ৰ পৰিয়ালৰ যুৱ খেলুৱৈগৰাকী দুৰ্ঘটনাত পতিত হৈ জীৱন মৃত্যুৰে যুঁজিছে চিকিৎসালয়ত। সহায় বিচাৰি কাতৰ অনুৰোধ পিতৃ মাতৃৰ। এজন যুৱ খেলুৱৈ, নাম বিতুমণি দাস। ঘৰ ডিঙৰ বিলটিয়াত। ক্ৰিকেট খেলৰ প্ৰতি অতি আগ্ৰহী এই যুৱকজনে খেল খেলি দুপইচা উপাৰ্জন কৰি নিজৰ লগতে দৰিদ্ৰ পৰিয়ালটোকো আৰ্থিকভাৱে কিছু সকাহ দি আহিছিল। কিন্তু যোৱা ৩ মাৰ্চত এই উদীয়মান খেলুৱৈগৰাকী এক মটৰ চাইকেল দুৰ্ঘটনাত পতিত হয়। তাৰ পাছতেই যুৱকজনক ততাতৈয়াকৈ নগাঁও চিমছ মাল্টি স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰা হয় আৰু তাৰ পিছৰে পৰাই বৰ্তমানলৈকে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱ খেলুৱৈগৰাকী। চিকিৎসালয়ত বৰ্তমান দিব লগা ধনৰ পৰিমাণ প্ৰায় ৪ লাখ টকা, কিন্তু সেই ধন দিবলৈ সামৰ্থ্য নাই দুৰ্ভগীয়া পৰিয়ালটোৰ। ধনৰ অভাৱৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈও পৰিয়ালৰ লোকে নিব পৰা নাই বিতুমণিক। চিমছ মাল্টি স্পেচিয়েলিটি হাস্পতাল কৰ্তৃপক্ষক দিব লগা ধন পৰিশোধ কৰিব নোৱাৰি এতিয়া সমস্যাত পৰিছে বিতুমণিৰ পিতৃ মাতৃ। সেয়েহে আৰ্থিক সহায়ৰ বাবে ৰাইজৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো এই দৰিদ্ৰ পৰিয়ালটোৱে কাতৰ অনুৰোধ জনাইছে। মুখ্যমন্ত্ৰী ছাৰলৈ মই নমস্কাৰ জনাইছোঁ। ৰূপক শৰ্মালৈ এই ল'ৰাটো যেন আপোনালোকে দিন হাজিৰা কৰি বাপেকে খায়, ঘৰৰ অৱস্থা আমাৰ একেবাৰে বেয়া। ল'ৰাটোৱে খেলি কৰি দুপইচা পায়, সিও বাৰু ঘৰখন চলায়। এতিয়া ল'ৰাটো বহুত সংকটজনক অৱস্থাত আছে। আপুনি মহোদয় পাৰে যদি অকণমান ল'ৰাটোক সহায় কৰক। ক'ত ৰখাইছে এতিয়া ল'ৰাটো? এই মই আপোনাৰ ওচৰত অনুৰোধ জনাইছোঁ। ল'ৰাটো চিমছত আছে, এতিয়াও চেঞ্জ অহা নাই, সকলোজনৰ অৱস্থাত আছে। কিমান বিল হৈছে এতিয়া আপোনালোকৰ? ৪ লাখ টকা বিল হ'ল। এতিয়া আমি দিবলৈ পৰা নাই, পইচা পাতি হাতত নাই তেনেকৈ। এই ৪ লাখ টকা বিল হয়, আপোনালোকৰতো ব্যয় কৰিব পৰা অসম্ভৱ। ছাৰ। এতিয়া কি ক'ব চৰকাৰক বা চৰকাৰক অনুৰোধ জনাইছোঁ, তাতে ল'ৰাটোক পইচাকেইটা দি তাৰপৰা আমি JMC-লৈ নিব পৰা সেইখিনি সুবিধা মহোদয়ে আমাক অকণমান হেল্প কৰে যেন। সকলোৰে সহায়ৰ অবিহনে দৰিদ্ৰ পৰিয়ালটোৰ বাবে সম্ভৱ নহয় বিতুমণিক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত। সেয়েহে বিতুমণি দাসৰ ভাৰতীয় ষ্টেট বেংকৰ ধিং শাখাৰ একাউণ্ট নম্বৰ 419570924333, IFSC কোড SBIN 0002050 সদাশয় ব্যক্তিক সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছে। ফেব্ৰুৱাৰী ৩ তাৰিখে বেবেজীয়াত খেলি আহি থাকোঁতে, ক্ৰিকেট খেলি আহি থাকোঁতে মোৰ ল'ৰাটো ৰাতি 10টা-11টা বজাত মানে কি ৰাস্তাত এক্সিডেণ্ট হৈ পৰি থকাত আমাৰ ধিং থানা পুলিচে পাই পেলাই আমাৰ ঘৰত আহি পেলাই খবৰটো দিয়েহি। এতিয়া আজি ইমান দিন হ'ল, আমাৰ টকা পইচাৰ অভাৱত আমি তাক ভালকৈ মানে কি চিকিৎসা কৰিব পৰা নাই আৰু এতিয়া আমি পইচা পাতিনো ক'ৰ পৰা দিম? বহুত টকা বিল হৈ গ'ল। এতিয়া ক'ত ৰখাইছে তেখেতক? হেৰি এই চিমছত। হয়। কিমান মান টকা হৈছে এতিয়া ৪ লাখ টকা হৈ গ'ল। চৰকাৰী JMC-লৈ নিয়া কিবা ব্যৱস্থা? চৰকাৰী JMC নিয়াটো আমি তাৰমানে পইচাৰ অসুবিধাত আমি নিব পৰা নাই, তাতে ইমানখিনি টকা বিল হৈ গ'ল। এতিয়া আমি মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এটা অনুৰোধ কৰিছোঁ যে আমাক অকণমান হেল্প কৰি দিয়ে, যাতে ইয়াৰ পৰা যাতে আমি ভাল চিকিৎসালয় আমি নিব পাৰোঁ আৰু অলপ টকা পইচাও সহায় কৰে যাতে। আপোনাৰ ল'ৰাটোৰ নাম? মোৰ ল'ৰাটোৰ নাম দীপজ্যোতি দাস। বিতুমণি দাস। এনে নাহৰ বুলি মাতে? নাহৰ বুলি মাতে। ক্ৰিকেট খেলা ল'ৰাবিলাকে নাহৰ বুলি মাতে। কিমান বয়স হৈছিল? বয়স 25 বছৰ। ক্ৰিকেট খেলাৰ পৰা আহি থাকোঁতে হৈছে? ক্ৰিকেট খেলি আহি থাকোঁতে। আপুনি কি কৰে? মই পেণ্ডেলৰ কাম কৰোঁ। এই ডেইলি কাম কৰি পেলাই ঘৰখন চলাওঁ, যেন তেন ঘৰখন চলে। আৰু সিও মানে খেলি পেলাই 2-এটকা পায় আৰু সিও মানে কি চলায়। এতিয়া তাৰমানে কি বহুত মানে কি বিপদত পৰিছোঁ। মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? এতিয়া আমাক যাতে অকণ মানে কি সহায় কৰে। ডিঙৰ পৰা ব্যুৰো ৰিপৰ্ট, টাইম অৱ।
সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।